সাধাৰণতে আমি আমাৰ ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ এইবোৰ একাউণ্টৰ লগতে ইমেইল আইডিৰ বা নিজৰ যদি ইণ্টাৰনেট বেংকিং আছে সেইবোৰ বেংকৰ পাছৱৰ্ডো এনেকৈ ৰাখোঁ যাতে আমাৰ সহজে মনত পৰে বন্ধু কিন্তু সেই মনত ৰখা কনচেপ্টটো আমাৰ মাথাত আহাৰ পিছত আমি আমাৰ পাছৱৰ্ডটো এনেকৈ ৰাখি দিওঁ যে নিজৰ নামটো তাত জোৰা লগাই দিলোঁ বা নিজৰ ডেট অফ বাৰ্থটো বা কাৰোবাৰ মানে কোনোবা এজন ব্যক্তিৰ ডেট অফ বাৰ্থ বা নাম ইনক্লুড কৰি পেলাই লগতে আমাৰ ফোন নাম্বাৰটো অলপ দি দিওঁ ভাবোঁ যে পাছৱৰ্ডটো খুব ষ্ট্ৰং হৈ গ'ল খুব মানে জটিল হৈ গ'ল কিন্তু তেনেকুৱা ভাবাটো আমাৰ ভুল কনচেপ্ট বন্ধু সেই পাছৱৰ্ডটো এটা হেকাৰে ইজিলি হেক কৰিব পাৰিব একদম সহজভাৱে হেক কৰি ল'ব পাৰিব বন্ধু আৰু তাতকেও ডাঙৰ ভুল আমি কেতিয়া কৰোঁ যেতিয়া আমাৰ একেটা পাছৱৰ্ডকে বাৰে বাৰে আৰু বেলেগ বেলেগ জেগাত ইউজ কৰি থাকোঁ বন্ধু হয় বন্ধু যদি আমি আমাৰ একেটা পাছৱৰ্ডকে বাৰে বাৰে বেলেগ জেগাত ইউজ কৰি থাকোঁ যেনে ফেচবুকৰ পাছৱৰ্ডটো মই ইণ্টাৰনেট বেংকিঙতো ইউজ কৰি আছোঁ ইনষ্টাগ্ৰামতো ইউজ কৰি আছোঁ ইমেইলতো ইউজ কৰি আছোঁ তে কি হ'ব একচুৱেলি মই ইনভাইটহে কৰি আছোঁ হেকাৰক যে আহা মোৰ একাউণ্টটো হেক কৰা আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম কেনেকৈ আপুনি এটা সিকিউৰ পাছৱৰ্ড তৈয়াৰ কৰিব পাৰিব আৰু সেই পাছৱৰ্ডৰ দ্বাৰা আপুনি কেনেকৈ নিজৰ একাউণ্টবোৰ একদম সুৰক্ষিত ৰাখিব পাৰিব বন্ধু যদি আপোনালোকে মোক জানে নাইবা এইটো চেনেলত নতুন আহিছে মোৰ নাম আৰিফ আৰু আপোনালোকে চাই আছে আপোনালোকৰ এই চেনেল দ্য আছামিজ গাই এনেদৰে গুৰুত্বপূৰ্ণ তথ্যমূলক ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় আনিয়ে থাকোঁ চ' প্লিজ যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলত ৰেড কালাৰৰ ছাবস্ক্ৰাইব বটন আছে তাত ক্লিক কৰি পেলাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাইডত যোনটো বেল আইকন আছে তাতো প্ৰেছ কৰিব তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে চবতছে সোনকালে পাই থাকিব বলক বন্ধু আমি আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ পোনপ্ৰথম মই আপোনালোকক ক'ম যে একেটা পাছৱৰ্ড বা এটা পাছৱৰ্ডকে আপুনি দ্বিতীয়বাৰৰ বাবে কেতিয়াও ইউজ নকৰিব আৰু এতিয়া পাছৱৰ্ডটো কেনেকৈ ৰাখিব যে ই সিকিউৰ থাকে চ' আপুনি ভাবি লওক মই জাষ্ট খালি আপোনাক এটা আইডিয়া দি আছোঁ আৰু এই আইডিয়াৰ অনুযায়ী আপুনি যদি ইউজ কৰি পেলাই নিজৰ পাছৱৰ্ডটো বনায় তেন্তে নিশ্চয় আপোনাৰ পাছৱৰ্ডটো সিকিউৰ থাকিব আৰু আপুনি অলপ মডিফাই কৰিব পাৰে এনেকুৱা নহয় যে মই যি কৈ আছোঁ সেইটোৱে পাছৱৰ্ড হ'ব আপুনি আপোনাৰ নিজৰ মানে বিবেক খটাই পেলাই আপুনি পাছৱৰ্ডটো ৰাখিব পাৰে মই জাষ্ট আইডিয়াটো শ্বেয়াৰ কৰি আছোঁ আপোনাক আপুনি ভাবি লওক তিনিজন ব্যক্তি আছে ইনা মিনা আৰু ডিকা তে ইনাৰ যোনটো ফোন নাম্বাৰ আছে ফোন নাম্বাৰটো ষ্টাৰ্ট হয় 9 দি পেলাই আৰু মিনাৰ ফোন নাম্বাৰটো ষ্টাৰ্ট হয় 7 দি পেলাই ভালকৈ ধ্যান দিব বন্ধু আৰু ডিকাৰ ফোন নাম্বাৰ ষ্টাৰ্ট হয় 6 দি পেলাই এতিয়া আপুনি পাছৱৰ্ডটো ৰাখিব পাৰে এই মানে মই পাৰ্চনৰ নামটো এনেই জাষ্ট এক্সাম্পল পাৰপজত দি আছোঁ আপুনি আপোনাৰ নিজস্ব জীৱনত আপুনি এই পাছৱৰ্ডটো বা এই ফৰ্মুলাটো খটাই পেলাই পাছৱৰ্ডটো ৰাখিব পাৰে ইনা মিনা ডিকা 976 এতিয়া আপুনি যোনটো ফাৰ্ষ্ট লেটাৰ আছে বা লাষ্ট লেটাৰ আছে মই জাষ্ট দেখাইছোঁ যে ফাৰ্ষ্ট লেটাৰটো মানে ই তাৰপিছত আছে মিনা মিনাৰ ফাৰ্ষ্ট লেটাৰটো আপুনি ল'ব পাৰে এম তাৰপিছত আছে ডিকা ডিকাৰ ফাৰ্ষ্ট লেটাৰটো আপুনি ল'ব পাৰে ডি ই এম ডি ইনা মিনাৰ ডিকাৰ পৰা ই এম ডি আহিলে তাৰপিছত ফোন নম্বৰটো আছিলে 976 ষ্টাৰ্টিং লেটাৰ মানে ষ্টাৰ্টিং নাম্বাৰ ফোন নাম্বাৰৰ চ' এইকেইটা শেষত বা আগত এড কৰি দিব পাৰে ই এম ডি 976 চ' চাওক পাছৱৰ্ডটো এটা কোডৰ নিচিনা লাগি আছে আৰু এইটো হেক কৰা বহুত টান হৈ যাব বন্ধু চ' এনেকুৱাকৈ যদি আপুনি এইটো ফৰ্মুলা ইউজ কৰি পেলাই যদি আপুনি নিজস্ব লাইফৰ পাছৱৰ্ড ৰাখে তেন্তে নিশ্চয় আপোনাৰ পাছৱৰ্ডটো সিকিউৰ থাকিব বন্ধু আৰু এটা কথা যে এটা পাছৱৰ্ড যে আপুনি দ্বিতীয়বাৰৰ বাবে ইউজ কৰিব নোৱাৰিব তে আপুনি কি কৰিব মানে ছেকেণ্ড পাৰপজৰ কাৰণে ইয়াৰ পৰা কিবা এটা নাম্বাৰ আপুনি সলনি কৰি দিয়ক লাষ্টৰ জেগাত ফাৰ্ষ্টটো আনক বা বেলেগ এটা কোড আপুনি ইউজ কৰি দিয়ক আপুনি নিজৰ বিবেক খটাই পেলাই আপুনি নিশ্চয় মানে পাছৱৰ্ডটো বনাব পাৰিব বন্ধু আশা কৰোঁ আপুনি এই ভিডিঅ'টো ভাল পাইছে যদি পাইছে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু যদি কিবা কোৱেৰি থাকে তে প্লিজ তলত কমেণ্ট বক্সত পোষ্ট কৰিবলৈ নাপাহৰিব বন্ধু আজিৰ কাৰণে ইমানখিনি আছিলে বন্ধু পুনৰ এবাৰ আকৌ লগ পাম ভাল কিবা এটা টপিক লৈ পেলাই তেতিয়ালৈকে সুৰক্ষিত থাকক আৰু ভাল থাকক বাই বাই